কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুক শ্ৰদ্ধাৰে সোঁৱৰি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ ৰচিত বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি কবিতাটি মই আবৃত্তি কৰিবলৈ ওলাইছোঁ। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি তুমি হাৰে আছা, হাৰে আছো আমি, আৰু হাৰে আছে প্ৰীতি। বিহুৰ তলিত চিপুং বাঁহীৰ কৰুণ সুৰ, বড়োকাবোৰৰ নাচনৰ তাল ভাগে, জনতাৰ চকুৰ পানীৰে পুৰ। মাজনিশা কোনে ৰাজ আলিয়েদি আক্ষেপ কৰি যায়, বিষ্ণু ৰাভা নাই। নিজান চেলত তুমি হাৰে আছা, হাৰে আছে ক্ৰু ইটাৰ দেৱাল। বন্দী তোমাৰ কণ্ঠৰ সুৰ, নাচনৰ দয়লাস। তুমি হাৰে আছা, হাৰে আছে আৰু জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা হকী। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰ জনৰ অবিৰাম কুৰুলি, সকলোৰে মুখ প্ৰশ্নমুখৰ। আজি বিহুৰ ৰাতি, কাৰাগাৰৰ দুৱাৰ কেতিয়া মুকলি হ'ব? বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব? প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আৱেগৰ ৰোল। মাজনিশা কোনে মৰিশালী জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেল 11 পৃষ্ঠাবাসী। মাজনিশা কোন তৃণনে পঢ়ে, পোহৰ পোহৰ উদয়াচলত ৰবি। নৱজীৱনীৰ প্ৰৱেশদ্বাৰত ইতিহাস ৰল সাক্ষী। বিষ্ণু ৰাভা আকৌ তুলিকা লোৱা, ইটাৰ দেৱালত আঁকি যোৱা এই ছবি, যি ছবিত পুঠি উঠে হেজাৰ শিল্পী উত্তান, অজ্ঞাতজনৰ আশা আৱেগৰ ৰোল। ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন। শেষ নিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায়, অজ্ঞাতজনৰ ভুল লাগি হ'ল হেঙুল আইতাল ৰঙা। তুমি হাৰে আছা, হাৰে আছে তোমাৰ তুলিকা জীৱনৰ চিৰসখী। তুমি য'ত আছা সৰু কাৰাগাৰ, থিয় একোখনি সীতাৰ দেৱাল। আমি য'ত আছো বৰ পোতাশাল, শতনাক পাখে বন্ধা। তোমাৰে আমাৰে বিহু সন্মিলন হ'বলৈ বেলি নাই, হিয়া হালধিৰে দেহ মন ধুই আমি গোট খাম নৱজীৱনৰ পুৱা। বিষ্ণু ৰাভা সৌ আগুৰণীয়া বেলি, ৰঙা মুখ পুঠে সঁচা আৱেগত মুক্তিৰ কপনি। শেষ নিশা এয়া অজ্ঞাতজনৰ সমদল সমাগত, সমস্বৰে পুঠে পোহৰ পোহৰ জীৱনৰ জয়ধ্বনি।